Hi guys, মোৰ চেনেলত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মোৰ লৰাৰ বাৰ্থডে হয়। কি কৰোঁ কি নাই আপোনালোককো দেখাম। এনে বিশেষ একো নকৰোঁ, কেক এটা কাটিম তাৰ ফ্ৰেণ্ডক লৈ। আৰু আপোনালোককো দেখাম বাৰু। এতিয়া বাৰ্থডেৰ কাৰণে তৈয়াৰী কৰি আছোঁ। পায়েছ ৰেডি কৰিছোঁ বাৰ্থডেৰ কাৰণে। এইপিনে ফ্ৰাইড ৰাইচৰ কাৰণে ৰেডি কৰিছোঁ। মাংস বনোৱা হৈ গ'ল, দালি। এতিয়া বনাই লওঁ, তাৰপিছত কি কৰোঁ দেখাম আপোনালোকক। এতিয়া চালাড বনালোঁ, চিকেন বনালোঁ, আৰু এইপিনে ফ্ৰাইড ৰাইচ, এয়া পায়েছ বনালোঁ, আৰু এইপিনে চানাৰ দালি, ফ্ৰেঞ্চবিন গাজৰ দি। আৰু এতিয়া কেকটো কাটি লওঁ। Happy birthday to you. Happy birthday to you. Muna kita ngelok. Yes. আৰু আজিলৈ ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। বাই।